আপুনি বাৰু জীৱনত কেতিয়াবা কিবা এটা কামত যেতিয়া আগবাঢ়ি যাব পৰা নাই বা বাৰে প্ৰতি বিফল হৈছে তেতিয়া বাৰু কাৰোবাৰ পৰা কিবা কথা শুনিছে নেকি? ঠাট্টা মস্কৰাই হওক বা আন যিকোনো কথাই হওক শুনিছে নেকি? যদি শুনিছে আহকচোন এটা কাহিনীৰ মাজলৈ আমি আগবাঢ়োঁ। এসময়ত এখন গাঁৱত এটা খুব মৰম লগা ল'ৰা আছিল। সি সৰুৰে পৰা পঢ়া শুনাত খুব ভাল আছিল, কিন্তু সি পঢ়িবলৈ অকণো সময় পোৱা নাছিল। সি ৰাতিপুৱাই খেতিলৈ বুলি ওলাই যায় আৰু সন্ধিয়া আহি ঘৰ সোমায়হি। এনেদৰে তাৰ দিনবিলাক পাৰ হৈ গৈ আছে আৰু সি যিকণ সময় পায় সন্ধিয়া খেতিৰ পৰা আহি সেইকণ সময় ইমান মনোযোগেৰে সি পঢ়াত ব্যস্ত হৈ পৰে, সি পৃথিৱীখনৰ কথা সকলো পাহৰি পেলায়। সি এনেদৰেই দিনবিলাক পাৰ কৰি গৈ আছে আৰু আহি থকা দিনবিলাক তাৰ এনেদৰেই গৈ আছে। এই কথাবিলাক কিন্তু ওচৰ চুবুৰীয়া মানুহে সকলোৱে মনোযোগেৰে চাই থাকে যে ই কি কৰি থাকে বা ই আহিয়ে যে ভিতৰ সোমাই ই কি কৰি থাকে। কিন্তু লাহে লাহে তাক বুজি পালে যে ই অইন কোনো বেয়া কামত বা বেয়া ধান্দাত সি নাই, যে সি এটাই কাম কৰে, সি পঢ়া শুনাতেই ব্যস্ত হৈ থাকে আৰু খুব মনোযোগেৰে সি কৰিবলগীয়া কামখিনিৰ মাজত সি যিখন সময় উলিয়াই সেইখন সময় অকল পঢ়াতেই ব্যস্ত হৈ থাকে। এনেদৰে তাৰ প্ৰতিটো ক্লাছ পাছ কৰি গৈ আছে আৰু ওচৰ চুবুৰীয়া মানুহে পাছত লাহেকৈ গম পালে যে বা মনতে ভাবিলে যে ই অঞ্চলটোৰ ভিতৰতে নাম কৰি পেলাই সিয়ে ভাল ৰিজাল্ট কৰিব বুলি সকলোৱে ভাবি ল'লে আৰু এই কথাটো সকলোৰে মুখে মুখে ওলাই গ'ল আৰু শিক্ষকসকলেও তাক লৈ আশা কৰে যে সি ভাল ৰিজাল্ট এটা কৰি অঞ্চলটোৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি সকলোৱে মনতে ভাবি ল'লে। এনেদৰে দিন পাৰ হৈ গৈ আছে যে আৰু এদিন তাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি অৱতীৰ্ণ হ'ল। তাৰপাছত পৰীক্ষা পাৰ হৈ গুচি গ'ল। এনেদৰে দিন পাৰ হৈ গ'ল আৰু কেইমাহমানৰ পাছত তাৰ পৰীক্ষাৰ ৰিজাল্ট ওলাল আৰু নভবাকৈ তাৰ জীৱনলৈ এনেকুৱা এটা ৰিজাল্ট আহিল। সি এটা ছাবজেক্টত কম নম্বৰ পোৱাৰ কাৰণে তাৰ ৰিজাল্ট বেয়া হ'ল, কিন্তু এই আচৰিত ধৰণৰ ৰিজাল্টটো লৈ গোটেই গাঁওখনতে গোটেই বিয়পি পৰিলে আৰু এই ৰিজাল্টটো লৈ সিও মনত খুব কষ্ট পালে। তেনেদৰে আৰু মানুহবিলাকে মুখে মুখে কোৱা কৰিলে যে কিয় ইয়াৰ ৰিজাল্ট এনেকুৱা হ'ল বুলি সকলোৱে তাক আচৰিত হ'ল এই কথাটো ভাবি পেলাই। তাৰপাছত তাৰ মনটো ভাগি পৰিল যদিও সি মনতে এটা একো সিদ্ধান্ত ল'লে যে দুই এদিন যোৱাৰ পিছত সি আকৌ ভাবিলে যে এনেদৰে তাৰ জীৱনটো ধ্বংস কৰি যাবলৈ দেখুৱাবলৈ দিব নোৱাৰি, কাৰণ আহি থকা দিনবিলাক সি আকৌ ভালদৰে পাৰ কৰি নিব লাগিব। সেইবুলি ভাবি সি আকৌ খেতিলৈ যোৱাৰ কথাটোকে চিন্তা কৰিলে। পিছদিনাখনৰ পৰা সি আকৌ ৰাতিপুৱাই খেতিলৈ যাব আৰু সন্ধিয়া আহি ঘৰ সোমাবহি। এনেকৈ তাৰ দিনবিলাক পাৰ কৰিব বুলি সি মনতে সংকল্প ল'লে। পিছদিনাখন সি ৰাতিপুৱা আকৌ সি আগৰ দৰে সোনকালে উঠি তাৰ কৰিবলগীয়া কামখিনি কৰি লৈ খেতিলৈ বুলি যাবলৈ ওলাই যাবলৈ সি সাজু হ'ল আৰু সাজু হওঁতে সি এটা আচৰিত ধৰণৰ পৰিস্থিতি তাক দেখা দিলে। কাৰণ সি পদূলিমুখ পোৱাৰ পিছৰ পৰা তাক যিমান মানুহে তাক চিনি পায় বা লগ বন্ধুৱে হওক গাঁৱৰ মানুহবিলাকে তাক খুব ঠাট্টা মস্কৰা কৰিবলৈ ধৰিলে, ইটিকিং কৰিবলৈ ধৰিলে। সি খুব দুখ মনেৰে সেইদিনাখন লাহে লাহে গৈ খেতি পালেগৈ। সি ভাবিছিলে যে পিছদিনাখন তাৰ পৰিস্থিতি ভাল হ'ব, কিন্তু পিছদিনাখনো তাৰ একেটাই পৰিস্থিতি হ'ল। দ্বিতীয় দিনাও তাৰ একেই পৰিস্থিতি আৰু এই কথাটো সি মন মাৰি থকা দেখি তাৰ খেতিৰ মালিকে তাক সুধিলে যে তোমাৰ কিবা অসুবিধা হৈছে নেকি? তেতিয়া সি সকলোখিনি কথা খেতিৰ মালিকক বিৱৰি ক'লে যে মই আৰু খেতিলৈ আহিব নোৱাৰা হৈছোঁ। বাটত মোক যিমান মানুহে মোক লগ পায় মোক খুব অসুবিধা কৰে, মোক ঠাট্টা কৰে, মোক হাঁহিয়াতৰ পাত্ৰ কৰি তুলিছে, কাৰণ মোৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণে। এই কথাটোকে লৈ সকলোৱে মোক খুব বেয়া চকুৰে চাইছে। এই সকলোখিনি কথা সি খেতিৰ মালিকক ক'লে আৰু মালিকে তেতিয়া অকণমান সময় ৰ'লে আৰু ৰৈ পেলাই তাক এটা উত্তৰ দিলে যে তুমি কাইলৈ খেতিলৈ আহোঁতে এটা পাত্ৰত অলপ গাখীৰ ভৰাই লৈ আহিবা আৰু ৰাতিপুৱা গাখীৰ ভৰাই আনোতে সেই পাত্ৰটোৰ পৰা যাতে এটোপালো গাখীৰ মাটিত নপৰে তাৰ কাৰণে তুমি ধ্যান দিবা, সেই বুলি কৈ ক'লে। আৰু সিও ভাবিলে হয় এই কথাটোৰ পৰা যদি কিবা এটা মই সকাহ পাওঁ বা মোৰ এই সমস্যাটো সমাধান হয় খুব ভাল কথা হ'ব। সেই বুলি ভাবি সেই কথাটোকে মনতে মানি ল'লে যে ৰাতিপুৱা সি আকৌ পাত্ৰটোত লৈ গাখীৰ ভৰাই লৈ মালিকৰ ওচৰলৈ আহিব। তাৰপাছত ভবামতেই কাম হ'ল। ৰাতিপুৱা মাত্ৰকে এটা পাত্ৰত গাখীৰ ভৰাই সি খেতি অভিমুখে আহি আছে আৰু আহি থাকোঁতে সি ইমানেই পাত্ৰটোত ধ্যান দিছে যে তাৰ পৰা এটোপাল গাখীৰ পৰিলেও নহ'ব বুলি যেতিয়া ক'লে,
সি পাত্ৰটোৰ ফালে চাওঁতে সি ইমান মন প্ৰাণ ঢালি দিছে, পাত্ৰটোৰ পৰা এটোপালো গাখীৰ নপেলোৱাকৈ আহি মালিকৰ ওচৰ পালেহি। আৰু তাক দেখি মালিকে আগবাঢ়ি আহি ক'লে, তুমি আহিলা? তেতিয়া সি ক'লে, হয় মই আহিলোঁ। তেতিয়াহ'লে আজি ইয়াৰ পৰা গাখীৰ পেলাইছিলা নেকি? কৈছে, নাই মই এটোপালো গাখীৰ ইয়াৰ পৰা পেলোৱা নাই। আৰু মালিকে আৰু এটা কথা ক'লে যে, তোমাক আজি কোনে জোকাইছিলে কোৱাচোন? তেতিয়া ল'ৰাটোৱে ক'লে যে, আজি মোক কোনেও জোকোৱা নাই। তেতিয়া মালিকজনে এটা হাঁহি মাৰি ক'লে যে, আজিও তোমাক জোকাইছিলে, কিন্তু তুমি এই পাত্ৰটোত তুমি ইমানেই মন প্ৰাণ ঢালি দিলা, কিন্তু তুমি বাহিৰৰ জগতখনৰ কথা সকলো পাহৰি পেলালা। কাৰণ এই পাত্ৰটোত তুমি ইমান ধুনীয়াকৈ মনোযোগেৰে সোমাই পৰিলা, যাতে পৃথিৱীখনত যে কিবা হৈছে, তুমি বাটত কাৰোবাক লগ পাইছিলা, সেই কথা সকলো পাহৰি তুমি ইয়াতেই ধ্যান দিলা। সেইকাৰণে তুমি এটোপালো গাখীৰ নেপেলোৱাকৈ আহি মোৰ ওচৰ পালাহি, আৰু তুমি কাৰো কথা শুনা নাপালা। এতিয়া বুজিলানে? তুমি যেতিয়া কিবা এটা কামত লাগিবা বা তুমি এটা আগবাঢ়ি যাবলৈ চেষ্টা কৰিবা, তোমাক হাজাৰজন মানুহ ওলাব যে তোমাক কিবা কথা কোৱাই হওক, তোমাক আগবাঢ়ি যোৱাত বাধাৰ সৃষ্টি কৰিব। কিন্তু আমি সকলো বাধা নেওচি আমি আগবাঢ়ি যাব লাগিব, যে আনৰ কথাত মন নিদিয়াকৈ আমি আগবাঢ়ি যাব লাগিব। এনেকৈ কৈ বহুখিনি কথা তাক বুজাই ক'লে। আৰু আহকচোন আমিও বুজি লওঁ যে আমি এটা কাম যেতিয়া সফলভাৱে আগবাঢ়ি যাম, সফল হ'লেও আমাক হাজাৰজন মানুহ ওলাব কোৱা, কিন্তু বিফল হ'লেও ক'বলৈ কোনেও সংকোচ নকৰিব, সকলোৱে ক'ব। কিন্তু আমি এই সকলোখিনি বাধা বিঘিনিৰ মাজত আমি নিৰ্দিষ্ট এটা স্থান পাবলৈ খুব কষ্টৰে হওক বা খুব ধুনীয়াকৈ আমি আগবাঢ়ি যাব লাগিব, যে আমি কেতিয়াও আনৰ কথাত মন দিব নালাগিব। নিজৰ কামত নিজেই যেতিয়া আমি আগবাঢ়ি যাম, আনৰ কথা নুশুনাকৈ, 10জনৰ কথা নুশুনাকৈ যেতিয়া আমি নিজৰ কামক লৈ যেতিয়া নিজেই আগবাঢ়ি যাম, আমি সেই কামটোত সফল হোৱাটো নিশ্চিত। এই কাহিনীটোৰ পৰা ইয়াকেই বুজোৱা গৈছে। ধন্যবাদ।